আজি মোৰ ৰেচিপিটো হৈছে লোকেল মুৰ্গীৰ লগত মানে কৰ্দৈ টেঙা। আপোনালোকে দেখিছে নহয়, এই কৰ্দৈ টেঙা, বিলাহী, পিঁয়াজ, এইবিলাক মছলা, আদা, জালুক, জিৰা, বহুতো কিবা কিবি, এইখিনি পিঁয়াজ, জলকীয়া, এয়া আলু বইল কৰি লৈছোঁ। এইখিনিটো হৈছে লোকেল মুৰ্গী। গতিকে এই গোটেইখিনি মিলি আজি মই এটা নতুন ৰেচিপি বনাম লোকেল মুৰ্গীৰ লগত মানে কৰ্দৈ টেঙা। বিৰাট টেষ্টি হয় খাবলৈ, খাবচোন আপোনালোকেও কেতিয়াবা বনাই। একলা তই নাজন একলা। আজিকালি নতুন পুরানোর কোনো কথা নাই। আজিকালি দেখছা দেখা পাচ্ছে না স্টাইল গিলা মানুষ ও চোলা গিলা খান পুরন বিচারে ডিজাইন গিটা থাকে, খালি অলপ অলপ আগদখরা কাটছি তো আগদখরা করছি অহান্তি আগটুকু নহ করে দিছি, আগফালে ওলাই থাকে, আগফালে হাত থাকে চোলাটোর, সেইটো নতুন ফেশন বুলি কৈ বজাৰত উলিয়াই দিছি। তাকে মানুহে ষ্টাইল কৰি কৰি ঘূৰি ফুৰিছে আপি গিলাই আপা গিলাই। সেইকাৰণে মই ভাবছোঁ পুৰণা গিলা সৰু কালৰ চোলাগিলা থৱাই থৱাই আছে, সেইকাৰণে মই ভাবছোঁ ষ্টাইল কৰি কৰি কাটি দিওঁ, ইফালে পুৰা বিন্দাছ লেভেলত ঘূৰি ফুৰিবি। এনেকৈ মই আগটুকুৰাকৈ কাটি দিম, এইখিনি মানে দি এইটো এটা ষ্টাইল হ'ব। এনেকৈ এইটো এটা ষ্টাইল হ'ব এনেকুৱা এনেকুৱা। আৰু যদি হাতখনৰ এনেকৈ আগডোখৰ মই কাটি দিওঁ দিলি এনেকৈ আগটুকুৰ এনেকৈ এনেকৈ আগটুকুৰ এইফালৰ মানে আগফালৰ দিকে নাথিব, এনেকৈ হাতটো আগফালে থাকিব। এইখিনি ওলাই থাকিলেও কথা নাই, এইটো এটা নতুন ষ্টাইল। আকৌ নাজনা গিলা হাত মই গিলা চব মাথা মাৰি আছে। আৰু বাহিৰে গিলে কি কৰিম জানা না, বাহিৰে গিলে হাত পেনটো এনেকৈ অলপমান কাটি কাটি দিম, আঁঠুটো দি এনেকৈ আগটুকুৰা এইফালে কাটি দিম, এফালে আগটুকুৰা কাটি দিম, দি পেলাই বাহিৰে হাত পেনটো এফালে দীঘলে থাকোঁ, এইখিনিত এনেকৈ আঁঠুটোৰ ঘূৰাই দি এনেকৈ আগবখলা এফালে দিম, এফালে আগবখলা ওলাই দিম, বাহিৰেটো হাফ পেণ্ট সেনেকৈ ষ্টাইল কৰি দিম। ডিজাইন হৈ গ'ল আজিকালি মানে সেই ষ্টাইলগিলা মানে কাটা চিঙাৰ ষ্টাইল। চুলিগিলা দেখা নাই, এইবাৰ মই এনেকৈ কটেৰি দি এনেকৈ মানে অলপমান চুচি চুচি এনেকৈ চুলিগিলা এনেকৈ 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 কাটি দিম। দিলে অহান্তি আগবখলা কাটি দিম, অহান্তি আগবখলা কাটিম, অহান্তি আগবখলা হৈ গ'ল নতুন ষ্টাইল। আজিকালি বৰ ভাল হৈছে ৰ, খৰচ চৰচ নাই, মস্ত ভাল হৈছে নাই, মস্ত ভাল হৈছে। সেইকাৰণে বাহিৰৰ কাৰণে এইটো হৈ যাব। আমিও মোবাইলৰ ঘৰত যাম না, সেইকাৰণে কাপোৰগিলা ৰেডি কৰি আছোঁ ৰ। তাৰপিছত বাহিৰৰ চুলিকেইডাল অলপমান কাটি দিব লাগে, সেইকাৰণে বাহিৰৰ আগফালে চুটি কৰি দিম, আগফালে দীঘল কৰি দিম চুলিকেইডাল। তেতিয়া গাঁৱত গ'লে ভাবোঁ বা গুৱাহাটী ষ্টাইল নথকাকৈ যাম। তাৰপিছত সিদিনাখনে যে আমি হোটেলত যে সোমালোঁ, হোটেলত সোমাওঁতে কি দিয়া বুলি ভাবিছে হাঁহান পিঠাখনত ৰুটি এখনৰ ভিতৰত এখন দালি সোমাই দিছে। কিবা ভেলপুৰি দিয়া ভেলপুৰি সেনেকুৱা কৈ পেলাইও ৬০-৭০ টকা ল'লা। কিয় আমি ৰুটি এখন ভাঙি পেলাই মাজত আগটুকুৰা ওলাই পেলাই দালি একমুঠা সোমাই দিব নোৱাৰোঁ? আমিও পাৰোঁ, কিয় হোটেলত খাব লাগে? এইবিলাক নতুন নতুন ষ্টাইল কৰিছে আজিকালি। সেইকাৰণে মই আজি কৰ্দৈ টেঙাৰ লগত লোকেল মুৰ্গীৰ মাংস বনাই থৈ দিছোঁ। কাৰণ আগতে আলু দি বনাইছিলোঁ, আগত দিলোঁ ফেশ্বন আছিল। আজিকালি যি মস্ত ষ্টাইল হৈছে, আজিকালি নতুন নতুন ষ্টাইল, চাইনিজ খাদ্য আৰু কিবা খাদ্য। সেইকাৰণে ময়ো এইবাৰ কি কৈছোঁ, কৰোণাৰ দিনৰ খাদ্য বনাইছোঁ ৰ। চিকেনৰ লগত একেবাৰে কৰ্দৈ টেঙা দি পেলাই লাষ্টত ধনিয়াৰ সলনি মই নিমপাত দি দিলোঁ। তেতিয়া খাই থাক নতুন ডিজাইনৰ খাদ্য, তেতিয়াই লাগো বাকে খাই থাকক। আমার মা একদম মস্ত ব্রেনি মস্ত মাথা কথা আছে, মই অলপ চলপ মাথাৰ মানুহ ন। সেইকাৰণে ময়ো সেইকাৰণে সকলোকে কৈছোঁ বোলে কৰ্দৈ টেঙাৰ লগত লোকেল মুৰ্গীৰ আঞ্জা বনাবি, লাষ্টত ধনিয়াৰ সলনি নিমকি টেপা টেপা নাচিবি, হৈ গ'ল কৰোণাৰ দিনৰ খাদ্য। সেইকাৰণে আঞ্জা যেনে নহওক কিয় একদম যদি ভদ্ৰলোকবিলাকক খাব মাতি সেনে আঞ্জা আৰু দি থৈ দিয়া, একদম খাই উঠি ক'লে চচমা তচমা মাৰি আহি বহি পেলাই খাব, বহি পেলাই ধুনীয়াকৈ দুটা খাই থাকোঁ। আণ্টি